ভণ্টি কলৈ যোৱা হয়? এই অলপ পাৰ্লাৰ পৰা আহোঁ বুজি পাই। তোমালোকৰ ইয়াত গাঁৱত আহিলোঁ, পাৰ্লাৰ চাৰ্লাৰ নাই, বৰ দিগদাৰ হৈছে। আমাৰ এখন ডিম্বেশ্বৰ দোকানতে গোটেই পালা আছে। পালা তাৰ কাম লগালে পালো ইমান পালা আছে, দগা পালা ক'ৰবাত গৈহে হৈছোন তুমি। গাঁৱলীয়া বহুত একো নাজানে। আমি টাউনত ইমান ডাঙৰ ডাঙৰ পাল্লা আছে, ইয়াত আকৌ দগা পাল্লাক মতিবলৈ গৈছে। মানে কি মানে বুজিয়ে নাপাওঁ, আমাৰ নিচিনা ষ্টেণ্ডাৰ্ড মেইনটেইন কৰিবই নাজানে পাই। কিবা এটা কৈছিলা নি? কোৱা যেন লাগিলে মনে শুনি আছো। কিবা কি ষ্টেণ্ডাৰ্ড মেইনটেইন জানো শুনা লাগিলে। কি কৈ আছা তুমি মনে যাওঁতে কোৱা আকৌ, মই শুনি পোৱা নাই নহয়। এই পাৰ্লাৰ মানে সেইটো নহয় অ'। পাৰ্লাৰ মানে হৈছে আমি যে চুলি তুলি কাটে যে, চকু লৈছে থ্ৰেডিং কৰে, সেইবিলাকে পাৰ্লাৰ। তোমালোকে চিনিয়ে নোপোৱা। ক'ত ইয়াত গাঁৱত পাৰ্লাৰ চালা আছে তোমালোকৰ? আমাৰ ইমান ধুনীয়া পাৰ্লাৰ আছে। তুমি আকৌ সেইবিলাক দগা পাৰ্লাৰ কথা কৈছা। আমাৰ নিচিনা চুলি ইমান ধুনীয়া কৰিছোঁ। সেইকাৰণে তোমাৰ চুলিখিনি ল'ৰা নিচিনা চুটি চুটি ন? তাকে ভাবি আছো মানুহৰ চুলিখিনি ইমান চুটি চুটি কৰি পেলালে। আমাৰ আকৌ লাভে ইমান দীঘল চুটি চুটিকৈ কাটে। আমিতো দীঘল হৈ গ'লো। দেখিছিলা মোৰ এইডাল চুলি কিমান দীঘল? কি চুলি কাটিলা হয় তুমি? গোটেই লৰাহে লাগিছা। এই প্ৰভু, কি পাৰ্লাৰত পৰিলোঁ মই অ'। কিখন যে কৈছে আৰু পাৰ্লাৰ চিনি নাপায়। ইছৰাম, আমাৰ তাত স্পা পাৰ্লাৰ যদি সোমোৱাই দিওঁ এজনী পাগলীয়ে হৈ যাব নেকি আৰু। ভণ্টি কি ভাবিছা মই বুজি পাইছোঁ। তোমাৰ কথাখিনিকে বুজি পাইছোঁ বাৰু মই এতিয়া আমি পাৰ্লাৰ চিনি নাপাওঁ, কিন্তু আমাৰো এটা সৌন্দৰ্য আছে। আমি গাঁৱলীয়া মানুহ হয় বুজিছা নাই? আমি সেনে ষ্টাইল দেখাব নাযায়, কিন্তু আমি গাঁৱলীয়া হয়। বিহু কাক কয় জানানে তুমি? বিহুটো জানো। আমি বিহুত নাচোঁ, একদম পূৰা ষ্টেজ প্ৰগ্ৰেম কৰোঁ। আমি কেনেকুৱা একদম গায়ক আনো, আমি পূৰা DJ বজাই নাচোঁ। কি জানা তোমালোকে বিহু কৰা? তোমালোকে গাঁৱতহে বিহু মাৰা, আমি কেনেকুৱা DJ নাচোঁ। ভণ্টি শুনা, বিহু বিষয়ে কৈছোঁ দেই। বিহু তুমি একোৱে চিনি নোপোৱা। বিহু হৈছে আমাৰ অসমীয়া সংস্কৃতি। বিহু তুমি যিবিলাক DJ লগত ৰিয়াইছা, সেইবিলাক আমাৰ বিহু সংস্কৃতি নহয়। বিহু হৈছে আমাৰ অসমীয়া একদম সম্পদ, বুকুৰ আপোন। বিহু আমাৰ তিনিটা বুজিছা। আমি বহাগ বিহু সকলোতকৈ বেছি আনন্দ কৰোঁ। আমি নাচোঁ বাগোঁ, আমি পিঠা বনাওঁ। তুমি পিঠা চিনি পোৱা জানো? আমি বহাগ বিহু নাচোঁ, নাচনী হৈ নাচোঁ। আৰু কাতি বিহুত আমি পথাৰত চাকি দিওঁ, আমাৰ খেতিবিলাক গোট খাই বহে আনন্দ কৰোঁ। আৰু মাঘ বিহুত আমাৰ খেতিবিলাক চপাই আমি উপভোগ কৰোঁ মাঘৰ বিহু। আৰু তোমালোকে সেইবিলাক উপভোগ কৰি পাইছা জানো? অকল তোমালোকৰ আজিকালি মানে বেছি হৈ গ'ল। বাহিৰত থাকি থাকি তোমালোকে বহুত সংস্কৃতি পাহৰি গৈছা। গতিকে এটা কাম কৰা, তোমালোকে সংস্কৃতিবিলাক শিকা। এনেকৈ ধৰণে কাপোৰ কানি পিন্ধি চুলি কাটিয়ে যে সংস্কৃতিবিলাক হেৰুৱাই নেপেলাবা। ইমানখিনিতো গমেই পোৱা নাছিলোঁ। কিন্তু হয় বাৰু, মোৰ ভুল হৈছে। কিন্তু আমিও বাইদেউ, আমি আকৌ আমাৰ অসমীয়া সংস্কৃতি বচাব লাগিব। মোৰ যদি ভুল হৈছে ক্ষমা কৰিব। আৰু ময়ো চাগে কিবা বেছি ক'লে আপোনাক বেয়া নাপাব। আমি সংস্কৃতি বচাব লাগিব। আমাৰ অসমীয়া সংস্কৃতি বচাই মেলি আমি বিহু পাতিম বাইদেউ। মই এতিয়া নাযাওঁ দিয়ক পাৰ্লাৰ। এটা কাম কৰিব লাগে, আমি বিহুকে শুমগৈ ব'লক। আজি মই বিহু গাম দেই। জয় অসম।